নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে আৰু মোৰ চেনেলৰ অন্য এটা মিনি ব্লগলৈ। আজি সোমবাৰ, গা পা ধুই মেলি মন্দিৰলৈ ওলালোঁ যাবলৈ। ইহঁতক উলিয়াই দিছোঁ ধুনীয়াকৈ, তেহেঁতক নদীৰ পৰা পানী আনিবলৈ পঠালোঁ। তাৰপাছত মই ওলাম। এইফালে হাতত ঘটি লৈ মই ওলাই আহিলোঁ ৰাস্তালৈ। পাছত ইহঁতি আহি আছে। আজি আমি যাব ওলাইছোঁ বহুত দূৰৰ মন্দিৰলৈ, আপোনালোকে চাই থাকিবচোন। এইফালে মই লাইনত সোমাই ল'লোঁ। বহুত মানুহ গৈছে আমাৰ ইয়াৰ পৰা, দেখিছেনে? পাহাৰৰ মাজে মাজে আমি গৈ আছোঁ। এইকেইদিন আকৌ মই ভালদৰে ভিডিঅ' বনাবই পৰা নাই। বাৰু যি কি নহওক, আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে অলপ মৰম দিব বুলি। এইফালে দেখিছেনে? পাহাৰৰ মাজে মাজে আহি আমি নাগিনিমৰা গেট সোমালোঁ। সকলোৱে লগত এনেদৰে খোজকাঢ়ি ভালেই লাগে বাৰু, কিন্তু ৰাস্তাত সৰু সৰু শিলগুটিবিলাকে বহুত আমনি কৰে। আৰু গৰমটো দেখিছেনে ৰাইজ? ইমান গৰম, থাকিব নোৱাৰা হৈ গৈছোঁ। আৰু কি ক'ব, গৰম হ'লেও মন্দিৰ বুলি ক'লে যাবলৈতো মন যায়েই। আহি পাইছোঁ ইয়াত লাহে লাহে দেই। এই পাছত আহি আছে মানুহবিলাক। বলবম বলবম চিঞৰিলে মানে নগাই পিটিব। সেইকাৰণে আমি মনে মনে গৈ আছোঁ দেই। এইফালে গৈ আছে মানুহ। আৰু বহুত দূৰ আছে, মই ভাবিলোঁ পালোহি বুলি। ইমান দূৰ অহাৰ পাছত আমি এয়া মন্দিৰ পালোহি। মহাদেৱৰ কাৰণে জল লৈ গৈছোঁ যদি মহাদেৱে চকু মেলি চাবই। ৰাস্তাত কোনো অসুবিধা নোহোৱাকৈ আমি ভালে কুশলে আহি মন্দিৰ পালোহি। এয়া দেখিছেনে? মই গৈ পাই পানী ঢালি ল'লোঁ মহাদেৱক। আমি আকৌ কোন ঠাই আহিলোঁ আপোনালোককতো কোৱা হোৱাই নাই নহয়। আমি নাগিনিমৰা আছাম ৰাইফল শিৱ মন্দিৰলৈ আহিছিলোঁ। পূজা কৰাৰ পাছত প্ৰসাদ দিলে, প্ৰসাদ খাই ল'লোঁ আমি। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।